এয়া আমাৰ খেতি এমাহৰ পিছত আপোনালোকক ব'লকচোন দেখাওঁ আমি খেতি কেনেকৈ ষ্টাৰ্ট কৰিলোঁ যিটোকে আমাৰ ইয়াত মাটি পাবলৈ খুবেই টান হয় আৰু এখন বহুত কম স্পেচ হয় য'ত আমি ৰুবলগীয়া হয় সেইকাৰণে আমি বাহিৰৰ পৰা ৰাস্তাৰ পৰা মাটি আনোগৈ আৰু মাটি আনি পিনি এয়া বটল কাটি আৰু অলপ বস্তাত ভৰাই পিনে ৰুলোঁ আৰু ৰুম বাৰু আপোনালোকক দেখাম তাৰপিছত এয়া আমি গুটি ছটিয়াই লৈছোঁ কাৰণ কি সেইবোৰ ওলাব লাগিব ন পুলিবোৰ ওলাব লাগিব সেইকাৰণে আমি গুটি ছটিয়াই আহিছোঁ বাৰু ইয়াতে থাকি গ'ল সেইবোৰ ছেপাৰেট কৰিবলৈ বহুত কাম বাকী আছে ফাৰ্ষ্ট আমি ৰুই লৈছোঁ এয়া আৰু চাইডে চাইডে ইটা টুকুৰা গাঁঠি পিনি দি দিছোঁ কাৰণ কি পুতুকনে মিক্স হৈ যাব পাৰে ফিৰ মানে আমাৰ তাৰপৰা ভৰি চৰি লাগি যাব পাৰে গুটিবোৰ দেখি নাপাওঁ যে সেইকাৰণে আমি এনেকৈ গাঁঠি দিছোঁ আৰু এয়া অলপ ধনিয়া অলপ যোগাৰীও টেকনিক লগাই পিনে আৰু ৰুইছোঁ তাৰপিছত এইকেইটা আমাৰ ফিল আপ কৰি পিনে হৈ গ'ল আৰু ইয়াত জলকীয়া বেঙেনা কেপচিকাম আৰু বিলাহী দিলোঁ এয়া অলপ পানী ছটিয়াই পিনি দিছোঁ পানী নহয় মানে এয়া সাৰ হয় যিটো কি ভেজিটেবলছ ৱেষ্টৰ পৰা